So welcome to Gituraj Reviews আৰু আজি আমি কথা পাতিম কিংৰ বিষয়ে নহয় এখেত কোনো দেশ বা ৰাজ্যৰ কিং নহয় এখেত হৈছে আমাৰ হ্যান্ডসাম কিং RajRup মই ইমানো মূৰ্খ নহয় এখেতক হ্যান্ডসাম ডুড নাম দিবলৈ নিজে ফেসবুকৰ বায়ত লিখি থৈ দিছে হি ইজ এ হ্যান্ডসাম ডুড অফ জুৰহাট আৰু RajRupৰ মতে হি এজন ইউটিউবাৰ আৰু যদি ইয়াৰ ইউটিউব কন্টেন্ট সমূহক আমি এটা শব্দত কবলৈ যাও তেতিয়া হলে হে হোপা হৈছে জাবৰ নিজৰ ফটো থাম্বনেইলত এড কৰি টাইটেলত লিখিব Assamese ভাইৰেল ভিডিঅ'ত নাই 1k ভিউজ থাম্বনেইলত লিখিব 1 মিলিয়ন ভিউজ আৰু কব তোমালোকৰ সাপোৰ্ট লাগিব তেতিয়া মইও আগবাঢ়ি যাব পাৰিম দিব এহুপা কন্টেন্ট এটা টাইটেলৰ 5টা 6টা ভিডিঅ' আৰু ইমানে অকৰ্মণ্য যে থাম্বনেইলখন বনোৱাটো নিজেও কষ্ট নকৰে বেলেগ এজন ৰোষ্টাৰৰ থাম্বনেইল লৈ ভিডিঅ' বনাই আকৌ ই কব মোক সাপোৰ্ট লাগে এখেতৰ ভিডিঅ'টো হিমানে লজিক থাকে যিমান আমাৰ অসমৰ ডেকাৰ থাম্বনেইলত মানে 0 তোমালোকে যে ছোৱালী মানুহৰ যে সাজবাদ বগা দেখিলে বা ধুনীয়া দেখিলে যে একদম পাগল হৈ যোৱা যে কেলে পাগল হৈ যোৱা সেইটো কথা কোৱাচোন তোমালোকৰ সেই ছোৱালীজনীয়ে কিমান সাপোৰ্ট কৰিছে বা কেনেক ফলো কৰিছে মন কৰিবা কথা আৰু ইয়াৰ মতে কাৰোবাৰ যিমানে টেলেন্ট নাথাকক কিয় যদি তেওঁৰ সোশ্যাল মিডিয়া 0 ফলোইং থাকে তেতিয়া হলে তেওঁক আমি সাপোৰ্ট কৰিব নালাগে কিয়নো তেওঁক আকৌ ফলো নকৰে वाह क्या लॉजिक है वाह क्या लॉजिक है আৰু এটা কথা মনত ৰাখিবি তই মোক কি কৈছ মক্কেল লিখ কোনটো এংগলৰ পৰা তই ভালকে চা কোনটো এংগলৰ পৰা মোক মক্কেল নিচিনা লাগে হা এইটো ভিডিঅ'ত এজন ইউটিউবাৰক ৰিপ্লাই দিছে আৰু সুধিছে কোনটো এংগলৰ পৰা মক্কেল যেন লাগে ভাই শুন 90 180 360 গুটে গিটা এংগলৰ পৰা মক্কেল যেন লাগে আকৌ প্ৰশ্ন সুধিছে কোনটো এংগলৰ পৰা মোক মক্কেল নিচিনা লাগে হা আই হোপ দাদা আপুনি এনসাৰটো পাই গল আপোনাক কোন কেইটা এংগলৰ পৰা মক্কেল যেন লাগে এতিয়া আইছো RajRupৰ ইনষ্টাগ্ৰামৰ ফালে ইনষ্টাগ্ৰামৰ বায়ৰ মতে RajRup হৈছে বিগাৰ এণ্ড বিগেষ্ট ফেন অফ সালমান খান ছাৰ ইন আসাম ইয়াৰ মতে ই সালমান খানৰ বহুত ডাঙৰ ফেন আৰু নিশ্চয়কৈ ইনস্পায়াৰো হৈছে সালমান খানৰ পৰা কিন্তু এক্টিং কৰে এহুপা আৰু ইয়াৰনো এক্টিংৰ কথা কি কম কিন্তু 1 মিনিট চুৰি মাৰিছে কবাত গৈছে কবাত আৰু ইহতৰ এটা মহান লজিক মই বুজি নাপাও শাৰ্টটো ফালিলে নিজকে কিয় হিৰো বুলি ভাবে কিন্তু এটো শাৰ্টটো নহয় গেঞ্জি আৰু ঘৰৰ পুৰণা গেঞ্জিটো ফালি জিতু সুৱেক দিছে আমাৰ সালমান ভাইও পাত্তা নাপাব মই যেটো মাস্কুলাৰ বডি বনা পাইছো হেটো জেএসবি নোৱাৰে হয়তো ডিম্পু বৰাই নোৱাৰে হয় না সবৰে প্ৰতিভা বেলেগ হয় নহয় বাৰু ইয়াৰ মাস্কুলাৰ বডিৰ ওপৰত মই একো কমেন্ট কৰিবলৈ নাযাও কিন্তু ই কৈছে সকলোৰে প্ৰতিভা বেলেগ চা ভাই সকলোৰে প্ৰতিভা থাকে কিন্তু মইতো তোৰ ফালৰ পৰা একো প্ৰতিভা দেখা নাই আৰু যদি এহুপাক তই প্ৰতিভা বুলি কৈছে এহুপা প্ৰতিভা নহয় জাবৰ বুলি কয় আৰু ই সালমান খানৰ ইমানে ডাঙৰ অন্ধভক্ত যে ৰাধেৰ নিচিনা মুভিখনক সাপোৰ্ট নকৰাৰ কাৰণে ই মানুহক ট্ৰল কৰিব আহিছে আৰু ৰিজন দিছে ধৰ্মীয় বিষয় सलमान भाई का हम लोग का बॉलीवुड का मूवी आता है तब तुम लोग बहुत ट्रोल करते हो क्योंकि सलमान भाई मुस्लिम है इसलिए ये सब मत करो यार नफरत मत फैलाओ हिंदू मुस्लिम सब भाई है हम एक दूसरे को सपोर्ट करना चाहिए और देखो कोविड के टाइम में इतना अच्छा काम किया है वो सब तो नहीं बोलते हो ना सिर्फ बुराई देखते हो तुम यार मते मानुए सलमान खानक हेट करे कारण सलमान खान मुस्लिम अरे भाई एडुकेशन इज इम्पोर्टेंट বুলি এনে মানুহে নকয় অলপমান পঢ়া শুনা কৰ যিখন মুভিক ভাল সেইখনক সকলোৱে ভাল বুলি কব আৰু যিখন মুভি ফালতু সেইখনক সকলোৱে ফালতু বুলিয়ে কব हिंदू मुस्लिम है ये सब अरे एक बात सोचो बॉलीवुड हम लोग का है ना सलमान भाई भी हम लोग का इंडियंस का ही है हम लोग इंडियंस लोग एक दूसरे को सपोर्ट करना चाहिए तुम लोग क्या करते हो हॉलीवुड लोगों को सपोर्ट करते हो बॉलीवुड लोगों को डाउन दे रहे हो ইয়াৰ মতে ইয়াৰ নিচিনাকৈ অন্ধভক্ত আমিও হ'ব লাগে আৰু বলিউডৰ ভাল বেয়া যি সিনেমা আছে আমি সকলোকে সাপোৰ্ট কৰিব লাগে মানে বেয়া সিনেমা সমূহক আমি ভাল বুলি ক'ব লাগে আৰু হলিউডৰ ভাল সিনেমা সমূহ আমি চাব নালাগে মানে वाह क्या लॉजिक है वाह क्या लॉजिक है বাকি আৰু এখেতৰ ভিডিঅ' মই ইয়াতকে বেছিকে চাব নোৱাৰো লগতে কোনেও যাতে এখেতক পাৰ্সনেলি যাই হেড নিদিয়া কাৰণ আমাৰ উদ্দেশ্য পাৰ্সনেলি যাই হেড দিয়া নহয় জাস্ট আপোনালোকক অলপমান সময় এন্টাৰটেইন কৰা হেছো এনে যাব পাৰা তেওঁৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰা কিন্তু কোনেও যাতে আমাৰ ফালৰ পৰা গালি নিদিয়া যি গালি দিব লগিয়া আছে বা মুকু গালি দিব লগিয়া আছে মোৰ কমেন্ট সেকশনতে দিয়া লাইক ডিসলাইক কৰিব লগিয়া আছে আমাৰ তাতে কৰা বেলেগক যাই যাতে কোনেও হেড নিদিয়া সো এইটোই আছিল আজিৰ এটা সৰু ভিডিঅ' টিল দেন গুড বাই